Hello everyone, good morning. সকলোকে সুপ্ৰভাত জনাইছো নতুন এটা পুৱাৰ হৈতে মোৰ এটা নতুন ভিডিও হৈতে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো আশা কৰিছো সকলো ভালে কুশলে আছে এতিয়া মৰ্নিং টাইমৰ পৰা আজি ভিডিওটো আৰম্ভ কৰিছো চাহটা খোৱা মেলা হৈ গল আজি মাহত হৰাই দিবৰ কাৰণে নামঘৰলৈ যাব তো আজি অকমান সোনকালকে উঠা মেলা কৰিলো আৰু গা পা সোনকালকে ধুলো মাও গা পা ধুই মেলি আজৰি পাপা এনে গা পা ধুই আছে বস্তু বাৰীবোৰ ধুনীয়াকে সামৰি মেলি হ'ল তাৰপিছতে মা আৰু ববু যাব হৰাই দিবৰ কাৰণে নামঘৰ মই ঘৰতে থাকিব লাগিব মই আজি ঘৰ ৰখিয়া দিছে মাহতে গতিকে ভিডিওটো সকলোকে চাই থাকিব এইফালে মায়ে ভালদৰে ফলমূল গিটা আকৌ এবাৰ চাই দিছে গুটেইটা ধুনীয়াকৈ গৈছে নে নাই যোৱা আৰু এইফালে ধুনীয়াকৈ বেগ এটাতে এয়া ধুনীয়াকৈ ঠিক ঠাক কৰি মেলি দিছে পাপা যাব পাপাই থৈ আহিবগে এইফালে হৰাই যা যোগাৰ কৰা লগে লগে মানে মায়ে সমানে ভাতৰ যা যোগাৰ কৰি গৈছে আহকচোন চাওঁ আজি আমাৰ দুপৰীয়া ভাত খাজৰ লগতনো কি আছে এইফালে আজি বইলকে বনাব মুগু দাইল এদৰে তিয়াই থৈছে অলপমান আৰু ভাত কেৰেলা তাৰপিছতে আলুগুটি আৰু কাচকল এনেদৰে থৈছে এয়া বইল কৰা হ'ব আজি বইলকে খাওঁ যিহেতু হৰাই দিব সেই কাৰণে অকনমান নিৰামিষ আৰু বইল খালে ভাল লাগিব আৰু সেই কাৰণে আজি বইলকে বনোৱা হৈছে এয়া আমাৰ প্ৰায় ৰেডি হৈ গৈছে ভাত ৰেডি হৈ গ'ল আৰু বইল কৰা বস্তুখিনিও হৈ গৈছে আৰু এইফালে আমাৰ ধুনীয়াকৈ দাইলটো হৈ গ'ল আৰু এইফালে মাছ কেইটামান বনাইছে আৰু ইফালে অকনমান ভাজিও বনাইছে ঢেকীয়া শাক আলুগুটি এনেদৰে ভাজিও বনাইছে যিহেতু মিস্ত্ৰী দাদা এজন আহিব ৰং কৰিবৰ কাৰণে সেই কাৰণে তেওঁ বইল খাবলৈ বেয়া পাব বুলি এইদৰে এয়াও যোগাৰ কৰি থৈ গৈছে মায়ে এতিয়া পাপা ওলাই মেলি ৰেডি হৈ গ'ল নামঘৰ যাবৰ কাৰণে আৰু মোক ক'লে গেটখন মেলি দিবৰ কাৰণে সেইকাৰণে মই আহি আছোঁ গেটখন মেলিবৰ কাৰণে আজি ইমান ৰ'দ নাই যদিও মানে গৰম অকণমান উঠি আছে বতৰটো গুমা বৰষুণ দিব গতেও লাগি আছে বৰষুণ সম্ভৱতঃ আহিবও পাৰে এইফালে আটাইখিনি বস্তু এয়া ধুনীয়াকৈ ঠিক ঠাক হৈ গৈছে ইয়াতে দি দিয়ক ইয়াত হেৰি কৰি দিয়ক এয়া যাব পৰা হৈছে আৰু পাপা এয়া বস্তুখিনি ধুনীয়াকৈ ঠিক ঠাক হৈ গ'ল আৰু ইফালে লৈ লৈছে কলপাত আৰু খৰি লৈ লৈছে চুজি বনাবৰ কাৰণে খৰি লাগিব আৰু এয়া ৰেডি হৈ গ'ল এতিয়া পাপা যাব তাৰপিছতে আহি আকৌ মাহঁতক নিবহি এইপিনে আমাৰ ৰঙৰ কামো ষ্টাৰ্ট হৈ গৈছে মোৰো ভাত পানী খোৱা মেলা হৈ গ'ল মায়েও বইলকে অকণমান খাই ল'লে ভাত তাৰপিছতে এতিয়া মা ওলাই ল'লে নামঘৰলৈ বুলি এয়া ধুনীয়াকৈ ৰেডি হৈ গ'ল আৰু ল'বলগীয়া বস্তু কেইটামান আছিলে সেইকেইটা ধুনীয়াকৈ এয়া সামৰি মেলি লৈছে এতিয়া মা যাব নামঘৰলৈ এই মনি প্লেণ্টজোপা আকৌ ৰং মৰাৰ কাৰণে এইদৰে ভিতৰলৈকে আনি থোৱা আছে নহ'লে তাতে লাগি যাবৰ কাৰণে ভিতৰলৈ আনি থৈছোঁ এইফালে মই দুপৰীয়া কাম বনকেইটা ধুনীয়াকৈ কৰিলোঁ তাৰপিছতে আমাৰ আহি গ'ল এয়া সোণকণ ভাইটিটো আমি দুয়োটাই অকণমান ৰাস্তালৈ ওলাই গ'লোঁ আবেলি টাইমত ধুনীয়াকৈ বতাহ মাৰি আছিল দুয়োটাই অকণমান দুখোজমান কাঢ়িলোঁ এইদৰে আবেলি সময়ত অকণমান ওলাই আহিলে মন চনবোৰ ভাল লাগে আৰু মাহঁতো আহি পোৱাহি নাই সেইকাৰণে তাৰ লগতে অকণমান কথা বতৰা পাতিলোঁ এইফালে আহি পাই গ'লহি মাহঁত আহি আছে পাপাই লৈ আহিলেগৈ এইপিনে এয়া মায়ে নামঘৰৰ পৰা লৈ আহিছে তাত বনোৱা এয়া চুজি নামঘৰৰ প্ৰসাদ তাৰপিছতে লৈ আহিছে আৰু এয়া নামঘৰৰ বস্তুকেইটা খাবলৈ বহুত বেছি সোৱাদ লগা হয় মই যে ৰৈ আছিলোঁ প্ৰসাদকেইটা খাবৰ কাৰণে এইফালে সকলোৰে কাৰণে মায়ে মানে এয়া বেগৰ পৰা উলিয়াই আছে ববৌ খুৰী চবৰ ঘৰলৈকে দিব আৰু এয়া ধুনীয়াকৈ প্ৰসাদ লৈ আহিছে আৰু প্ৰসাদকেইটা খাবলৈ বহুত বেছি সোৱাদ লগা আছিলে খাইছে বহুত ভাল লাগে মোৰ প্ৰসাদ আপোনালোকো নিশ্চয় ভাল পায় নামঘৰৰ বস্তু খাবলৈ আৰু এইফালে চাহৰ লগত দিয়া কিবা কিবি মিঠাই আনিছিলে সেয়াও আমাৰ ভাগ কৰি দিছে সকলোৰে ঘৰলৈকে এইফালে আমাৰ ৰং কৰি থকা মণিতদাও এয়া খাই আছে এইফালে আমাৰ সোণকণো এয়া আহি গ'ল সিও এয়া ধুনীয়াকৈ প্ৰসাদ খাই আছে সকলোৱে তলতে বহি খালোঁ ফেন লগাই ধুনীয়াকৈ আৰামত বহি মেলি ল'লোঁ আৰু তাৰপিছতে এইফালে আকৌ একেবাৰে আবেলি সময়ত ভাতকেৰেলা কেইটামান আছিলে ভাতকেৰেলাকেইটা এয়া মায়ে আৰু পাপাই ধুনীয়াকৈ ছিঙি আছে ময়ো অকণমান চাই মেলি দিছোঁ ভাতকেৰেলাবোৰ বৰ বেয়া এবাৰ দেখি এবাৰ নেদেখি তেনেকুৱা হৈ থাকে যেন বতৰটো বৰ এটা ঠিক নহয় এইকেইটা আমাৰ পাইছে
আৰু বেছিকেইটা নহয় বাৰু এইকেইটাকে পালে আৰু ঘৰৰ বুলি এয়া এইফালে নেমু টেঙা এটাও ছিঙি আনিছে সন্ধিয়া সময়ত প্ৰাৰ্থনা কৰিলোঁ তাৰপিছতে চাহ একাপো খালোঁ এতিয়া আমাৰ ৰাতি ভাতৰ লগত আজি কি যোগাৰ আছে চাওঁচোন আহক এইপিনে ঢেকীয়া শাক আৰু সৰু মাছ বনাব আৰু ভাত কেৰেলা ভাজি বনাব আজি যিহেতু মা অকণমান ভাগৰ লাগি আহিছে দিনত কাম বন কৰা নামঘৰত আৰু সেইকাৰণে আজি সোনকালকৈ ভাত বনাবলৈ ল'লেই এতিয়া 7টা বজাই নে তাৰ আগতে আজি আমাৰ ভাত বনাবলৈ ল'লেই আপোনালোকে যদি মোৰ এনেকুৱা ভ্লগসমূহ চাই ভাল পায় তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব আৰু আজি যদি ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক এটা কৰি দিব আজিলৈ ভিডিঅ'টো ইমানেই আছিলে নমস্কাৰ